উত্তৰকেইটা গেছ কৰিবলৈ চেষ্টা কৰিব। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজধানীখনৰ নাম কি? উত্তৰটো হ'ব নতুন দিল্লী। অকল দিল্লী বুলি ক'লে নহ'ব, নতুন দিল্লী বুলি ক'ব লাগিব। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? উত্তৰটো হ'ব ৰাজস্থান। আকৌ ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? এইবাৰ সৰু ৰাজ্যখনৰ কথা কোৱা হৈছে। সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা। ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি? উত্তৰটো হ'ব গংগা নদী। ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? উত্তৰটো হ'ব বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? উত্তৰটো হ'ব ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ভাৰতৰ ৰাষ্ট্ৰীয় খেলবিধ হৈছে হকী। ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম হৈছে মুম্বাই। মুম্বাইক আগতে বোম্বাই বুলিও কোৱা হৈছিল। ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদটোৰ নাম কি? উত্তৰটো হ'ব তাজ-উল-মছজিদ। ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদটোৰ নাম হৈছে তাজ-উল-মছজিদ। ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? উত্তৰটো হ'ব ভূপেন হাজৰিকা দলং অথবা ভূপেন হাজৰিকা সেতু বুলিও জনা যায়। ভাৰতৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাতটোৰ নাম কি? উত্তৰটো হ'ব যোগ জলপ্ৰপাত। ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে থাৰ মৰুভূমি। ভাৰতৰ আটাইতকৈ ডাঙৰ অৰণ্যখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ অৰণ্যখনৰ নাম হৈছে সুন্দৰবন। ভাৰতৰ আটাইতকৈ ডাঙৰ পৰ্বতমালাখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ পৰ্বতমালাখনৰ নাম হৈছে হিমালয় পৰ্বতমালা। ভাৰতৰ আটাইতকৈ ডাঙৰ দৰিয়া অৰ্থাৎ নদীটোৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ অৰ্থাৎ দীঘল নদীটোৰ নাম হৈছে গংগা নদী। ভাৰতৰ আটাইতকৈ ডাঙৰ উৎসৱটিৰ নাম কি? দীপাৱলী। ভাৰতৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্যটোৰ নাম কি? উত্তৰটো হ'ব ভাংৰা। ভাৰতৰ আটাইতকৈ জনপ্ৰিয় সংগীত বাদ্যযন্ত্ৰ। উত্তৰটো হ'ব চেতাৰ। চেতাৰ আপোনালোকে দেখিছেনে? ভাৰতৰ বিখ্যাত চিত্ৰকৰ। উত্তৰটো হ'ব ৰবি বৰ্মা। আপোনালোকে ইয়ালৈকে চাই যদি ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে, লাইক এটা কৰি দিবলৈ নাপাহৰিব। ভাৰতৰ বিখ্যাত সাহিত্যিক। উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ বিখ্যাত বিজ্ঞানী। উত্তৰটো হ'ব চি.ভি. ৰমন। ভাৰতৰ বিখ্যাত খেলুৱৈ। উত্তৰটো হ'ব শচীন তেণ্ডুলকাৰ। আপোনালোকে যদি শচীন তেণ্ডুলকাৰক ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভাৰতৰ বিখ্যাত অভিনেতা। অভিনেতাজনৰ নাম হৈছে অমিতাভ বচ্চন। আকৌ অমিতাভ ভাল পোৱাসকলে ভিডিঅ'টোত লাইক কৰি দিয়ক। এইবাৰ আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ বিখ্যাত গায়িকাগৰাকীৰ নাম কি? বিখ্যাত গায়িকাগৰাকীৰ নাম হৈছে লতা মংগেশকাৰ। ভাৰতৰ বিখ্যাত নৃত্য।
উত্তৰটো হ'ব ভাৰত নাট্যম। ভাৰতৰ বিখ্যাত সংগীত। উত্তৰটো হ'ব হিন্দুস্তানী সংগীত। ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা। উত্তৰটো হ'ব কচ্ছ। ভাৰতৰ আটাইতকৈ ডাঙৰ গাঁও। উত্তৰটো হ'ব হেইনাডেৰা। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেল ষ্টেচন। উত্তৰটো হ'ব ছত্ৰপতি শিৱাজী টাৰ্মিনাছ। ভাৰতৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰ। উত্তৰটো হ'ব ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এইবাৰ আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো হ'ব ভাৰতৰ আটাইতকৈ ডাঙৰ কাৰাগাৰটোৰ নাম কি? ভাৰতৰ আটাইতকৈ ডাঙৰ কাৰাগাৰটোৰ নাম হৈছে তিহাৰ জেল। ধন্যবাদ, বাই।